বন্ধু বান্ধৱীসকল, মহালক্ষ্মী ৰাজযোগ ৩ মে'ৰ পৰা বহুত টকা উপাৰ্জন কৰিব। এই 4 ৰাশিৰ লোকে কোন ৰাশিয়ে এইবাৰ ৩ মে'ৰ পৰা কপাল ফুলিব, লগতে তেওঁলোকৰ আৰ্থিক জীৱনটো ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ চালে গম পাব। বন্ধু বান্ধৱীসকল, 2025 চনৰ মে' মাহৰ পৰা গ্ৰহবিলাক সলনি হ'ব। ইয়াত কৈছে যে 6:36 বজাত মন আৰু মাতৃৰ অৰ্থবহ চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। 5 মে'ৰ বিয়লি 2 বজালৈ এই ৰাশিতে থাকিব চন্দ্ৰ। গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহ ইতিমধ্যে কৰ্কট ৰাশিত উপস্থিত, যাৰ বাবে 3 মে'ৰ পৰা কৰ্কট ৰাশিৰ মংগল আৰু চন্দ্ৰৰ সংযোগ হ'ব। এই সংযোগে মহালক্ষ্মী ৰাজযোগৰ সৃষ্টি কৰিব আৰু এই ৰাজযোগৰ সৃষ্টিৰ ফলত কোন ৰাশিৰ ভাল দিন ঘূৰিব, আৰ্থিক উন্নতি ভাল হ'ব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথম ৰাশিটো হৈছে কৰ্কট ৰাশি। যিবিলাক কৰ্কট ৰাশিত চন্দ্ৰ মংগল সংযোজনত প্ৰথম ঘৰত থাকিব, এই অনুভৱ আপোনাৰ ব্যক্তিত্ব, আত্মবিশ্বাস আৰু স্বাস্থ্যৰ বিষয়ে। ইয়াৰ লগতে কৰ্কট ৰাশিৰ প্ৰভু হ'ল চন্দ্ৰ ৰাশিত থকাটোৱে মানসিক শান্তি আৰু আৱেগিক স্থিৰতা প্ৰদান কৰিব। মংগল গ্ৰহে সাহস আৰু নেতৃত্বৰ শক্তিৰে ভৰাই তুলিব। মহালক্ষ্মী ৰাজযোগে জীৱনলৈ ধন আকৰ্ষণ কৰিব। ব্যৱসায়ৰ বৃদ্ধি হ'ব। বিনিয়োগৰ পৰা লাভৱান হ'ব এই কৰ্কট ৰাশিৰ জাতক জাতিকাই। চাকৰিত পদোন্নতিৰ সম্ভাৱনাও বৃদ্ধি পাব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ সামাজিক ভাৱমূৰ্তিও জিলিকি উঠিব এই কৰ্কট ৰাশিৰ জাতক জাতিকাৰ। অৰ্থাৎ 3 মে'ৰ পৰা এইবিলাক ভাল কিছুমান দিশ আপোনালোকৰ পৰিৱৰ্তন হ'ব, লগতে আৰ্থিক উন্নতি হ'ব এই 3 মে'ৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে কোন জাগাৰ পৰা চাই আছে, আপোনাৰ নাম কি, মোক কমেণ্ট আকাৰে জনাব। লগতে আপোনালোকক কওঁ যে এই যিবিলাক তথ্য আপোনালোকক কোৱা হৈছে ৰাশিফল হিচাপে, এইবিলাক বিভিন্ন ধৰণৰ ভৱিষ্যত দ্ৰষ্টাসকলে নিজৰ পুথিত লিখি থৈ গৈছে বা তেওঁলোকে ভৱিষ্যতবাণী কৰিছে, আৰু তাৰ পৰা আমি সংগ্ৰহ কৰি আপোনালোকৰ বাবে এই ৰাশিফলসমূহ ভিডিঅ' ৰূপে প্ৰস্তুত কৰি দেখুৱালো। আৰু ইয়াত যদি কিবা ভুল হয় আপোনালোকে আমাক কমেণ্ট কৰি জনাব। লগতে আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, ভিডিঅ'টো ভাল পালে এটাকৈ লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কন্যা ৰাশিৰ লোকৰ বাবে এই সংযোগ 11 নং স্থানত থাকিব। এই ঘৰটো ধন সম্পত্তি, সামাজিক সংযোগ, লক্ষ্যৰ সৈতে জড়িত। মহালক্ষ্মী ৰাজযোগে জীৱনত নগদ ধনৰ প্ৰৱাহ আকৰ্ষণ কৰিব। ব্যৱসায়িক চুক্তি, চাকৰিৰ প্ৰকল্প, বিনিয়োগৰ পৰা বৃহৎ লাভৱান হ'ব পাৰিব এই কন্যা ৰাশিৰ লোকসকলে। সামাজিক মৰ্যাদা ভাল হ'ব আপোনালোকৰ। লগতে মংগল গ্ৰহৰ শক্তিয়ে আপোনাক ডাঙৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আৰু চন্দ্ৰই মানসিক শান্তি প্ৰদান কৰিব। বাকী থকা কাম সম্পূৰ্ণ হ'ব এই কন্যা ৰাশিৰ জাতক জাতিকাৰ। তৃতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। মংগল গ্ৰহ বৃশ্চিক ৰাশিৰ প্ৰভু, গতিকে ইয়াৰ প্ৰভাৱ দুগুণ হ'ব। এই সংমিশ্ৰণে জীৱনত ভাগ্যক আকৰ্ষণ কৰিব। চাকৰি আৰু ব্যৱসায়ত অভাৱনীয় লাভ হ'ব। বহিৰাজ্যৰ প্ৰজেক্ট বা ভ্ৰমণত সফলতা লাভ কৰিব। উচ্চ পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে অগ্ৰগতি হ'ব। আধ্যাত্মিক লোকে তীৰ্থযাত্ৰা বা পূজাৰ জৰিয়তে মানসিক শান্তি পাব এই বৃশ্চিক ৰাশিৰ জাতক জাতিকা। ৰিস্কি সিদ্ধান্তবোৰো আঘাতপ্ৰাপ্ত হ'ব পাৰে আপোনালোকৰ এই মে' মাহৰ পৰা, গতিকে সাৱধানে চলিবলৈ চেষ্টা কৰিব।